নমস্কাৰ বন্ধু বান্ধৱীসকল, মই আহি উপস্থিত হৈছোঁ গোলাঘাটৰ ৰাইডিঙীয়া অঞ্চলত। আৰু ৰাইডিঙীয়া অঞ্চলত আমি দেখুৱাম এটা বিশেষ স্থানত উপস্থিত হৈছোঁ। আৰু সৰ্বপ্ৰথমে দেখুৱাইছোঁ, এয়া চাওক চাহ খাই আছোঁ আমি। কেনেধৰণে চাহ খাইছোঁ চাওক। এয়া হৈ গ'ল ভাতৃপ্ৰতিম পংকজ, আৰু এই মোৰ কাষতে আছে এয়া মানস দেখিবলৈ পাইছে। আৰু এয়া ৰাজীৱ স্ক্ৰিপ্ট লিখাত ব্যস্ত, টাইম এইটৰ জ্যেষ্ঠ সাংবাদিক, আৰু তেখেত তেনেকৈ স্ক্ৰিপ্ট লিখাত ব্যস্ত হৈ গৈছে। আনটো দিশত আছে এয়া চাওক আপোনাৰ আমাৰ এগৰাকী সুৰক্ষী মহিলা হাঁহিত ব্যস্ত হৈ পৰিছে। আনটো দিশত আমি এই পেহীক দেখুৱাইছোঁ, আৰু মোক নিচে কাষতে আছে আমাৰ পেহীয়ে গিলাচত চাহ খোৱাত ব্যস্ত। আৰু লগতে মই কুকুৰটো দেখুৱাম, পেহীৰ লগত থকা এনে ৰাতিপুৱা গধূলি ব্যস্ত হৈ থকা এইটো বিশেষ এটা কুকুৰটোৰ নাম মই এতিয়া নাজানো, তথাপিতো আমি দেখুৱাইছোঁ। আৰু এই স্থানটো আমি দেখুৱাইছোঁ চাওক কেনেধৰণৰ এটা পৰিৱেশ। ইয়াত তাঁতশালত ব্যস্ত হৈ পৰিছে, আৰু লগতে আমি অন্যান্য দিশটো যদি দেখুৱাবলৈ যাওঁ, এনেধৰণৰ গামোচা নিৰ্মাণত প্ৰায় ব্যস্ত হৈ পৰিছে। ইয়াত চাওক বিভিন্ন ধৰণৰ গামোচা নিৰ্মাণ কৰি উলিয়াইছে, আৰু তাঁতশালত ব্যস্ত হৈ থকা দেখা পোৱা গৈছে। আমি এনেধৰণৰ প্ৰস্তুতি আপোনালোকক বিহুৰ আগত দেখুৱাই যাবলৈ চেষ্টা কৰিম। এয়া চাওক বিহুৰ এটা সুন্দৰ পৰিৱেশ। আৰু যদি এটা গান হৈ যায়, কোনোবাই অকণমান চমুকে, আমাৰ পেহী আছে, পেহীয়ে অকণমানকৈ চমুকে এটা গান, পেহী অকণমানকৈ গান এটা গাই দিলে ভাল লাগিব। পেহী এটা গাব এতিয়া। ফুল ফুলি আছে, নাচনী ভণ্টিক ঢুলিয়াই জোকাই আছে, নেযাওঁ বুলি নকবা বেয়া পাব ঢুলিয়াই এইটো ভালকে গোৱালে এইটো কাটি মজা মজা মজা। আৰু এটা পেহীৰ পৰা এটা আমি এটা শুনিম। পুৰণিকলীয়া বিহু এটা কলা টেঙা তিয়কলৈ নাখাবা, আমাকো এচকলৈ দিবা, বিহু মাৰিবলৈ অকলৈ নাযাবা, ঐ আমাকো লগত লৈ যাবা। এনেধৰণে ব্যস্ত হৈ পৰা দেখা গৈছে এই শিপিনীসকলক। আমি সামগ্ৰিক পৰিৱেশ দেখুৱালোঁ। এয়াই হৈ গ'ল ৰাইডিঙীয়া অঞ্চলৰ শিপিনীৰ স্থান, আৰু বিভিন্ন ধৰণৰ সামগ্ৰী নিৰ্মাণত ব্যস্ত হৈ পৰা দেখা গৈছে এই মহিলাসকলক।